সৰুৰে পৰা টিভি আৰু পেপাৰত দেখি অহা মানুহজনক আজি ওচৰতে পাম বুলি অধীৰ আগ্ৰহেৰে আমি ৰৈ আছো, বিশেষকৈ মই। এয়া চাওক লাইভ হেলিকপ্টাৰ লেণ্ডিং। MDA মিত্ৰ দলৰ প্ৰাৰ্থী ৩০ নং হাজোহৰকুছি সমষ্টিৰ প্ৰকাশ দাস ডাঙৰীয়াৰ আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ব। দেখিবলৈ পাইছে হেলিকপ্টাৰ ওপৰত চলি আছে আৰু ইয়াতে আছে অগপ AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়া। এয়া চাওক, মাই গড, নাইস। অৱশ্যে আমি যিমান আগ্ৰহী, আমাৰ প্ৰকাশ দাই অৰ্থাৎ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ NDAৰ প্ৰাৰ্থী প্ৰকাশ দাও কিন্তু সিমানে আগ্ৰহেৰে ৰৈ আছে তেওঁলোকক আদৰিবলৈ। আমাৰ অতুল বৰা ছাৰ, ভালে আছে আপুনি? বহুত বহুত শুভেচ্ছা থাকিল আপোনালৈ কল দিছিলে অহাৰ বাবে। আৰু এজন নেতা হিচাপে অতুল বৰাদেৱৰ আটাইতকৈ ডাঙৰ গুণটোৱে হৈছে তেওঁৰ ভাষ্যত মাৰ্জিত ৰূপ। তেওঁৰ প্ৰতিটো শব্দতে এক গভীৰ ব্যক্তিত্ব আৰু শালীনতা প্ৰতিফলিত হয়, সেইবাবে মানুহজনক মই খুবেই ভাল পাওঁ। এয়া চাওক, পিছে পিছে চাহৰতৰ এস্কুট আৰু আগে আগে আমি জীৱনৰ এক অন্যতম অভিজ্ঞতা, শ্ৰেষ্ঠ অভিজ্ঞতা মোৰ বাবে। আৰু যিহেতু মিটিংখন শুৱালকুছি অডিটৰিয়ামত হোৱাৰ বাবে বাকী মানুহখিনি ইয়াতে ৰৈ আছে তেখেতলোকক আদৰিবলৈ। এয়া ভিতৰৰ পৰিৱেশ, এয়া কেৱল বিভিন্ন বাবদ থকা বিষয়ববীয়া। ইয়াত বেছি মানুহ হলে নধৰিব, নাতিব বাবে অন্য লোকসকলক কোৱা নাই, কেৱল বিষয়ববীয়াসকলক জনোৱা হৈছে মিটিংখনৰ কথা। আৰু আজি সকলো প্ৰকাশ দাৰ সমৰ্থনত ওলাই আহিছে আনন্দ মনেৰে। সকলোৰে মুখত আপোনালোকে দেখিছে এক আনন্দ। হয়তো প্ৰকাশ দাই যোৱা 4টা বছৰে হাজো শুৱালকুছি ৰাইজক যি ধৰণে সহায় সহযোগ কৰি আহিছে, আৰ্তজনৰ ওচৰত থিয় হৈ আজি যেন তাৰে আশীৰ্বাদ ৰূপে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আৰু এই মিটিংখনতে কংগ্ৰেছৰ NSUৰ বহু কেইগৰাকী জিলা বিষয়ববীয়া কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ প্ৰতি অতিষ্ঠ হৈ AGPত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। আজিলৈ এইটো ভিডিঅ'ত ইমানেই আছিল। লগ পাম অন্য এটা পৰৱৰ্তী ভিডিঅ'ত। আপোনালোকে প্ৰকাশ দাৰ বিষয়ত কি ক'ব বিচাৰে নিজৰ নিজৰ মন্তব্য কমেণ্ট বক্সত আগবঢ়াব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়।